নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানে আপোনালোকক মংগল কৰক আৰু নতুন বছৰটো সকলোৰে বাবে শুভ হওক। আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰো ভাল হয় যাতে। লগতে এই নৱবৰ্ষৰ পৰাই যাতে সকলোৰে জীৱনত সুখ আহে, সকলোৰে জীৱনৰ পৰা দুখবোৰ আঁতৰি যায়, তাৰো কামনা কৰিছোঁ। সকলো কুশলে থাকিব। সকলোৱে আনন্দ কৰক, ফূৰ্তি কৰক আৰু কিন্তু পৰাপক্ষত ঘৰতে থাকিব, কাৰণ যিহেতু আজি বছৰৰ প্ৰথম দিন আৰু প্ৰথম দিন আচলতে বাহিৰত ওলাই যাতে ইমান ভালো নহয়। ঘৰত থাকিও আনন্দ ফূৰ্তি কৰিব পৰা যায়। সকলো কুশলে থাকক, সুস্থ থাকক, তাৰে আশা কৰিছোঁ। আৰু দেখিছে মোক ক'ত আছোঁ বৰ্তমান, এতিয়া পুৱাই আহি পেলাই এইয়া ট্ৰেইন ৰোডত ৰৈ আছোঁ আৰু আপোনালোকক শুভেচ্ছা দি আছোঁ। তো কি ক'ম, সকলোৰে শুভ হওক নতুন বছৰ, সকলোৰে মনোভাৱ ভাল হওক, সকলোৱে যাতে ইজনে সিজনৰ কথা চিন্তা কৰে আৰু মানুহৰ দুখৰ কথাবোৰ বুজি পায়, তাৰো কামনা কৰিছোঁ। ধৰক যিহেতু আমি ইজনে সিজনৰ কথা যদি বুজি নাপাওঁ, তো সমাজখনত কি হ'ব? সমাজখন আগুৱাই নিবলৈ হ'লে আমি ইজনে সিজনৰ দুখ, মৰম, বেদনা সকলো কথা বুজিব লাগিব। সেইখিনি সকলোৰে ভালদৰে আগবাঢ়ি যাওক। মানুহৰ জীৱনৰ পৰা আগতে যিখিনি দুখ আছিলে, সকলো দুখ আঁতৰি সকলো সুস্থ থাকক, সেয়াই কামনা কৰিছোঁ। আৰু কি ক'ম, সেইখিনিয়ে আৰু ভিডিঅ'বোৰ চাব, লগতে সেইটো অনুৰোধ। আৰু আশীৰ্বাদ কৰিব। আৰু নতুন বছৰ যিহেতু সকলোৱে ফূৰ্তি কৰক আৰু ঘৰতে থাকি। আমিও বিশেষ আয়োজন নাই, স্কুল খোলাই আছে। কি কৰোঁ আজি প্ৰায় দেখাবলৈ চেষ্টা কৰিম। চাব ভিডিঅ'বোৰ। তো এতিয়ালৈ আহিছোঁ, ধন্যবাদ, বাই।